চেনিতকে মিঠা কঁঠাল বান্দৰীয়া মৰীয়া কঁঠাল খালি তাড়াতাড়িয়া ঐ ৰাইজ আহে খাই একবাৰ খালি ভিজবা খাব লাগব কিবা খাব লগা বস্তু নাই নেকি এইবিলাক খাওঁ লাগছি দেখোন মুখখন একেবাৰে পেলো কৰি আছে কিবা জানো খাওঁ কৰি আছে দেখোন খাওঁ লাগি কাৰোবাৰ বস্তু দেখোন নাই নেকি ক'ত আছে কিবা এটা বেপাৰী আহি আছে কঁঠাল নাই হান লৈছো আগবাঢ়ি যাওঁ একবাৰ খালি ভিজবা কি আনছা কঁঠালে কঁঠাল নুমাইছো নুমো ডাঙৰ কঁঠাল দেখোন ভাই জিগাত নালিবি ভাই তোমাৰ খাইছে নেকি এইগিলা নহয় বান্দৰমূৰীয়া কঁঠাল দাম কিমান কৈছা দাম এনে 30 টকা লকডাউনৰ কাৰণে 50 টকা কম বেয়া লাগে কি কথা কয় ইমান কষ্ট কৰি ইমান দাগি দিব মাৰ খাই যাবি দে কিন্তু মাৰামাৰি নকৰিবি আমাৰ কৈছা এইবিলাক মাৰামাৰি নকৰিবি এইবিলাক কিমান হ'লে কঁঠাল যদি বেৰি ওচৰৰ ফটক মই এতিয়া 50 টকা তলত 1 টকা কম কৰিব নোৱাৰো চাই আমাৰ কম কৰিব নোৱাৰো চাই নাপাৰি তইও খাবি কথা নাই আমাৰ লগত কিন্তু কঁঠালটো আমি 40 টকা দিম হ'ব নাই নহয় 50 টকাই দিম তইও খাবি কিন্তু যাৰে গুটি বেছি হয় কঁঠালৰ সিয়ে কিন্তু পইচাটো দিব লাগিব কোনো গাদ্দাৰি নকৰিবি গাদ্দাৰি কোনো নকৰো আমি গোটাইকেইটা খাম কঁঠালটো যদি তই বেছি খা গুটি যদি তোৰ বেছি হয় কিন্তু পইচা তই দিব লাগিব যদি মই বেছি খাওঁ মই পইচা দিম যদি আকৌ মোৰ যদি যাই পইচাখিনি আজিকালি যিহে গৰম এইগিলা চিন্তা নকৰিবি একেবাৰে ভেৰ ফালি গেলি ভাই এতিয়া মই আকৌ শুনিয়ে থাকোঁ আটা চাটা ল'ব নালাগে চেম্পু টেম্পু একো মাৰিব নালাগে দেখোন ঘৰিলিয়ে দেখোন চেনিতকে মিঠা লাগছি ব্যাপারী কঁঠালটো আনছা আমি পয়সা দি কিনছি না নাই তাৰপিছত ইমান কি খাইছা মাত্ৰকে পইচা দি কিনিম আকৌ সিয়াকে খাবা আৰু খাবা কঁঠাল খাই কঁঠালা ওলাইছে পাঁচটা মই এটা দুটা তিনিটা তই কেইটা খালি হিচাপ কচোন এতিয়া এটা দুটা তই গম পাব তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11 কি কঁঠাল বিক্ৰী কৰিব আহৰণ পাই গৈছে একো দিব নহয় 25 খাইছি মই পইচা দিব লগাৰ ভয় মই গুটিয়ে চুটিয়ে মাছো গম পাইছা না থাকিলে বাদ দি তোৰতো ঘৰত জাগাই ময়ো যাওঁ শুনছা জাগাই যা পেটাই কঁঠাল বেচব আহৰণ পাই গৈছে পেটটো দেখো বেয়া কোন বস্তি এই ভাই হাগা লাগছি যাওঁ মই এতিয়া সেই মই ইয়াতে বহিব লাগিব ঘৰো যাই নাপাম ক'ত বহো
গেছি বুঢ়া কেনেকুৱা হৈছে মই একবাৰ চাওঁ বাপ্পা ঐ কি হালধিয়ে বুঢ়ৈ আগতে মই নাচালোৱে নহয় নহ'লে দেখোন আঞ্জাতে হালধি কিনিবাই নাগে বজাৰতে ইমান ধুনীয়া হালধি আঞ্জাত দিলে দেখোন একেবাৰে হালধি এনেই হ'ব ঐ শুন দে এটা পানী চানীও নাই এতিয়া ক'ত মুচো তো বিলাখান কিহত মুচো এই কচু পাতি দিয়ে মুচি খাই যাওঁ যাই নাখালো একেবাৰে কিতাপত কচু পাতি দিয়ে তো বিলাখান মুচিলো ঐ ঘৰখনত আঞ্জা বচালি একো নাই খালি মুখে ভাতকেইটা বনাব খালো কিবা বনে কোৱা আৰু মই খালো মাক খোলো কি বনাব গেলে মাত গলেৰে দেখো মাত থাকিলি এনো কি আগে আটাবাৰি মৰি আছে কি হলে জিয়া ঘৰখনত দেখো আঞ্জা বচালি মই কিহেদি ভাত বনাই খোৱা কিবা অলপ বিচাৰি লৈ আহে জানো মই ভাত চাত বনাব নোৱাৰো জিয়া মই নোৱাৰি কি কৰিম আৰু এতিয়া মই ঘৰত থাকোতে বাৰীৰ পৰা কেইটামান দাগিনে ঠিকি শাক চিঙি লৈ যা আগতে মাতৰ পিছত ঘৰত থাকবি মই যাওঁতে ইমান নিশিকা লৈ আৰু যে আঞ্জা বচালি একো নাই আনি যে দিব লাগে থাকিলে একো খবৰে নাই মই এতিয়া এই জংঘলত খালি দিগিয়া বিচাৰি আহিব লাগে খালি নেটমেটকে কাইখনহে মাৰিব লাগে মই এতিয়া জংঘলত ক'ত ভাব কিয় নহয় কোনেনো নিনি শেষ কৰে মানে কঁঠাল গুটি কোনে কোন খেলানো হতে বা কঁঠাল খাই কিনা গুটিকেইটা থৈ গেলে ভালে হ'ল দে আজি ঢেকীয়া নানো গুটিকেইটাকে লৈ যাম তাই ঘৰত ভত্তা কৰিয়ে দিব পাৰি ইমান ধুনীয়া কঁঠাল গুটি খেলা আহি কেনে খাই কেনে থৈ গেল যে ভালে হ'ব দে আজি এনেই ঘৰত আঞ্জা বচালি নাই এইকেইটাকে নি কেনে ভত্তা কৰি দিম ধুনীয়াকৈ খাব পাৰোঁ মই হাবিত খালি ঢেকীয়া বিচাৰি আহিব লাগে আজি এইগিলাকে নিখুৱাম এনে কয়লা তাতে আৰু কয়লা পৰি গৈছো ৰ'দে ৰ'দে ফুৰি এই ভাল হৈছে নে নাই না বাৰ কঁঠাল গুটি ভঠা দেখো বিৰাট ভাল লাগছে এই অৱতৰত কঁঠাল গুটি ক'ত পালি মই দেখো বহুত দিন হ'ল কঁঠাল চঠাল একো আনা নাই ভাল লাগছে না নাখাই বেজাই ভাল লাগছে ক'ৰপৰা আনছা না ঢেকীয়া বিচাৰি গৈছিলো শিলখাত তলত যাই দেখো পালো কোনোবাটো শিয়ালে খাই থৈ দিছিল নেকি ইমান ধুনীয়া গুটি মই দেখা পাই ৰবাই আনিলো লৈ আহিলা আনি আৰু বনাই দিলো ক'ৰপৰা আনছা ক'ৰপৰা এই শিলখাত তলত আমাৰ ঘৰৰ পিছৰ শিলখাত তলবে হা এই জংঘল লখিম নেকি মোক কি খোৱালো এইগিলা মানে খোৱালা মানে মই তোক মই দি আছো ৰ এদিন আমি লোক কেইটামানে হেৰি কঁঠালটো কিনি পেলাই তাতে খাইছিলো খাই পেলাই হাগা লাগোঁতে মই জংঘল থাকিছিলো এই গুখিনি শুকাই মাটি হ'ল এতিয়া এই কঁঠাল গুটিকেইটা পৰিছিল এই কুকুৰী কানি সেই কঁঠাল গুটিকেইটা আনি পেলাই মোক ভত্তা কৰি পৰিছিল তই খিয়াল নাই মানুহ কৈছো মোক তই যদি মানুহ হ'লে তাত লেট্ৰিন থাকিলি তই জংঘলৰ গ'লে কি আহি দিছিলা এই মোৰ আকৌ কঁঠালটো খাই পেলাই মোৰ হাগা লাগিল ঘৰো আহি নাপালো মই বহিলো তাতে সেইকাৰণেহে এই এটা কঁঠালৰ গুটি কুকুৰী কানি মোক 2বাৰ খোৱালা জানানে মই না হজম কৰি পেলালো গৰম হৈ গৈছে মোৰ আজি এটা কঁঠালৰ গুটি মোক 2বাৰ খুৱাইছে